নমস্কাৰ বন্ধুসকল, মই মৃন্ময় আল্টিমেট লাইফ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই লকডাউনৰ মাজতেই প্ৰথমবাৰৰ বাবে আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ এটা ব্যতিক্ৰমী ভিডিঅ'। আপোনালোকে চাই থাকক। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব। ধন্যবাদ। এই লকডাউনৰ মাজতে ওলাইছোঁ। আজি বতৰটো অকণমান ভাল হৈছে। আজি আমি এটা জেগালৈ গৈ আছোঁ। আমি আৰু মই মানে জিমি আৰু মই তো আপোনালোকক দেখাই আছোঁ আমি ক'লৈ গৈ আছোঁ। ঠিক আছে, আমি এতিয়া বাইক ষ্টাৰ্ট কৰিম আৰু জিমিক মই কেমেৰাটো চঞ্জাই দিছোঁ। আমি যাত্ৰা বৰ্তমান ভাল গতিকে চাই লওঁ, গৈ পাই লওঁ। যদি টিকাকৰণ নাপায় আপোনালোকক মই দেখাব পাৰিম। টিকাকৰণ হ'লেও আপোনালোকে কেনেকৈ আমাৰ টিকাকৰণ কেনেকৈ আমাৰ গাঁৱত সুবিধা আছে বৰ্তমান কাগজ পাতি চবকে চাই লওক। আমি ক'লৈ গৈ আছোঁ এই আমাৰ গুৰুজনা মাধৱদেৱৰ লেটেকু, তাকে আপোনালোকক দেখাম। লেটেকু পুখুৰীৰ ৰাস্তাও দেখা কেনেকুৱা আমাৰ ইয়াতে অলপ ভালেই হৈ আছে দেই। অপেক্ষা কৰক, আমিও গৈ লওঁ, আপোনালোকো গৈ লওঁ। বাই বাই। এতিয়া আমি আহি আছোঁ লেটেকু পুখুৰী থানলৈ। ইয়াৰ লেটেকু পুখুৰী থানৰ মানে সোমাই অহা ৰাস্তাটো আমি আপোনালোকক দেখুৱাই আছোঁ। মহাপুৰুষ শ্ৰী মাধৱদেৱৰ জন্ম হৈছিল 1499 খ্ৰীষ্টাব্দত উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ বুলি ক'লে ভুল হ'ব। একচুৱেলি নাৰায়ণপুৰৰ পৰা বিহপুৰীয়ালৈ সোমাই অহা এটা ৰাস্তাৰ লেটেকু পুখুৰী নামৰ এটা জেগাত তেখেতৰ পিতৃৰ নাম আছিল গোবিন্দগুৰি। তেখেতে শিক্ষা জীৱন শেষ কৰি শংকৰদেৱৰ সৈতে লগ হৈছিল আৰু যিটো সংযোগক মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰা হৈছিলে। তেওঁ মহাপুৰুষ মাধৱদেৱে আমাৰ অসমীয়া সংস্কৃতিলৈ বৈষ্ণৱ ধৰ্মলৈ বহুতো দান বৰঙণি আগবঢ়াই গৈছে। তেখেতে বহুতো কাব্য, নাট, পদ, ভটিমা আদি ৰচনা কৰিছে। তেখেতৰ কিছুমান কাব্য আছে, আদিকাণ্ড, ৰামায়ণ, সৰযু আদি, আৰু আখ্যানমূলক গ্ৰন্থ অৰ্জুন ভজন, পিম্পৰা গুচোৱা, ভূমি লুটোৱা আদি। আৰু তেখেতে যথেষ্ট বৰগীত ভটিমা ৰচনা কৰে। নামঘোষা তেখেতৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ। তেওঁ ৰচনা কৰিছিল প্ৰায় 157টা বৰগীত। এয়া আমি থানলৈ সোমাই আহিছোঁ, টাৰ্ণিংটো লৈছোঁ। দেখা পাব আপোনালোকে এতিয়া থানলৈ সোমাই অহা তোৰণখন, এইখন তোৰণ বনাই আছে। ইয়াৰ পিছতে আমি দেখা পাইছোঁ কিছুমান দোকান বজাৰ আছে। ইয়াতে ৰাইজসকলে বস্তু বাহানি ক্ৰয় কৰে, ধূপ ধূনা, চাহ তামোল বা ফল-মূল, ফল-মূল ইত্যাদি। লগতে এখন আপোনালোকে দেখা পাইছে বিদ্যালয় আছে, ধুনীয়া বিদ্যালয়। ইয়াতে ছাত্ৰ ছাত্ৰীসকলে ল'ৰা ছোৱালীবিলাকে পঢ়ে। ইয়াৰ পিছত আমি দেখা পাম থানৰ মুখ্য তোৰণখন। এইখন চাওক, থানৰ মুখ্য তোৰণখন, অৰ্থাৎ মাধৱদেৱৰ জন্মস্থানলৈ সোমাই যোৱা মুখ্য তোৰণ। কিন্তু কথা হ'ল কি, লকডাউনৰ বাবে একচুৱেলি ৰাইজৰ প্ৰৱেশ নিষেধ কৰি ৰাখিছে। তথাপিতো আমি যাবই লাগিব। অলপ আগতে আমি একচুৱেলি এজন স্থানীয় ব্যক্তি আৰু এই থানখনৰ পৰিচালক এজনক লগ পাইছিলোঁ। তো তেখেতসকলে একচুৱেলি আমাক পৰামৰ্শ দিছিল আৰু সেই পৰামৰ্শ মানে আমি ওলাই আহিছোঁ, আমি থানলৈ সোমাই যাম তেখেতসকলৰ দিহা পৰামৰ্শ মতে নিৰ্দিষ্ট নিয়ম মানি। তো চাওক আপোনালোকে, আমি থানখনৰ ভিতৰলৈ সোমাই গৈ বিভিন্ন অংগবিলাক আমি দেখুৱাম আপোনালোকক, আপোনালোকে চাই থাকক। এতিয়া আমি সোমাই আহিলোঁ, প্ৰৱেশ কৰিলোঁ মাধৱদেৱ থানৰ ভিতৰত। এয়া দেখা পাইছে আপোনালোকে ঐতিহাসিক লেটেকু পুখুৰী। এইটো এটা পুখুৰী হয়, এইটো ঐতিহাসিক লেটেকু পুখুৰী। চাওকচোন থানৰ ভিতৰৰ পৰিৱেশটো একচুৱেলি কিমান সুন্দৰ পৰিৱেশ। একচুৱেলি পানী বৰ্তমান কম আছে বাৰু, পুখুৰী পানী ঘোলা দেখা পাইছে আপোনালোকে। চাওক কিমান মনোৰমা এটা ধুনীয়া পৰিৱেশ। যেনেকৈ সত্ৰবিলাকত এটা এটা বহা থাকে, ঠিক একেদৰে ইয়াতো সেই সুবিধা কৰি দিয়া হৈছে, বহা আছে। দূৰণিবতীয়া ৰাইজসকল আহিলে হয়তো থাকিব পাৰিব ইয়াতে। আমি আপোনালোকক দেখুৱাই আছোঁ। এতিয়া দেখা পাব আপোনালোকে এইখিনি বহা, ইয়াতে আপোনাৰ ৰাইজসকল বহে বা বিশ্ৰাম কৰে। কিমান ধুনীয়াকৈ চাওকচোন ৰাখিছে পৰিৱেশটো। একচুৱেলি বহুত ভাল লাগিছে আজি এই পৰিৱেশটোত আহি। খালি এটা বস্তুৰ কাৰণে ভাল লগা নাই যে এটা ৰাইজ নাই, বৰ্তমান লকডাউনৰ পৰিৱেশ, সেইটো কাৰণে ৰাইজ নাই। এয়া দেখা পাইছে মুখ্য নামঘৰটো, যিটোত নেকি নাম প্ৰসংগ, গুণানুকীৰ্তন, ভগৱানৰ গুণানুকীৰ্তন হয়। এটা সেৱা এটা কৰি ল'লে ভাল আছিলে, এওঁ সেৱা এটা কৰি লৈছোঁ। কৃষ্ণ প্ৰভু ভগৱান। তো
এয়া চাওক মণিকূটটো আমি দেখাই দিছোঁ ভিতৰৰ ফালে আমি নোসোমাওঁ এতিয়া লকডাউনৰ পৰিৱেশটোৰ কাৰণে আমি নোসোমাওঁ এতিয়া আমি গৈ আছোঁ একচুৱেলি মেইন মুখ্য জেগাটোলৈ য'ত নেকি মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল চাওকচোন আগলৈ আমি গৈ আছোঁ অলপমান ৰাস্তাটো এইকাৰণে বৰষুণ দিয়াৰ কাৰণে বোকা নিচিনা লাগিছে হ'লেও আপোনালোকে চাই থাকক এই আঁতৰত দেখা পাইছেনে ৰাইজৰ বাবে এইটো পানীৰ টেংকি পানী খোৱা পানীৰ ব্যৱস্থা তো চাওক আমি আহি আছোঁ আৰু অকণমান পিছতে আমি পাম এইখন আপোনালোকে দেখা পাইছে গেট এখন দেখা পাইছে তুৰন্ত সেই গেটখনেদি আমি সোমাই যাব লাগিব কাৰণ মাধৱদেৱৰ পুৰণি মেইন মুখ্য জন্মস্থানলৈ আমি গৈ আছোঁ এতিয়া এই গেটখন খুলিম এতিয়া তো চাওক আপোনালোকে তো ধুনীয়া এটা পৰিৱেশ চাওক সত্ৰখন আকৌ এবাৰ সত্ৰ মানে কি সত্ৰ বুলি ওলাই গৈছে মুখত একচুৱেলি নামঘৰ য'ত নেকি সেইটো আমি আকৌ উলটি আপোনালোকক দেখাই দিছোঁ চাওক ইমান ধুনীয়া পৰিৱেশ এতিয়া গেটখন খুলিব গৈ আছোঁ গেটখন খুলি আমি সোমাই যাম ভিতৰলৈ মাধৱদেৱৰ জন্মস্থান মুখ্য জন্মস্থানৰ জেগালৈ আমি সোমাই গৈ আছোঁ এই গেটখন খুলিছোঁ আৰু অকণমান যাব লাগিব তো ইমানো সৰু এটা জেগা নহয় যথেষ্ট ডাঙৰ জেগা এটা সুন্দৰ পৰিৱেশ সেউজীয়া এটা পৰিৱেশ একচুৱেলি ৰাইজসকল থকা হ'লে ভাল লাগিলহেঁতেন এটা ধুনীয়া পৰিৱেশ চাওকচোন বাৰু আমি আহি আছোঁ এয়া মাধৱদেৱৰ মেইন জন্মস্থানলৈ মুখ্য জন্মস্থানৰ জেগাকণলৈ আমি আহি আছোঁ এইখন তোৰণখন দেখা পাইছে দূৰৰ পৰা ইয়াত লিখি ৰাখিছে য'তে ত'তে প্লাষ্টিকৰ সামগ্ৰী নেপেলাব একচুৱেলি লেতেৰা কৰিবলৈ মানা কৰিছে তো সঁচাকৈ ৰাইজে লেতেৰা কৰা নাই ধুনীয়া হৈ আছে পৰিৱেশটো একদম ধুনীয়া এটা পৰিৱেশ একদম অন্তৰ আত্মা শান্তি হৈ যোৱা এটা পৰিৱেশ ইয়াতে চাগে মাধৱদেৱৰ ঘৰ আছিলে এইটোৱে মাধৱদেৱৰ থকা ঘৰ আছিলে তো মণিকূটৰ নিচিনাকৈ ৰাখিছে ইয়াতে তো আমি যাওঁ বাকী অন্য পুৰণি জেগা এটালৈ য'ত নেকি মাধৱদেৱে ভৰি হাত ধুইছিলে বা গা ধুইছিলে ইয়াতে এটা কুঁৱা আপোনালোকে দেখা পাব নাট একচুৱেলি নাট দেখা পাব তো এইটো হ'ল নাট য'ত নেকি মাধৱদেৱে একচুৱেলি নাটটো এতিয়া কুঁৱাৰ নিচিনা বনাই ৰাখিছে চিমেণ্ট বালিৰে ৰিং বনাই এইটো নাট পটনাট তো ইয়াতে মাধৱদেৱে বা তেখেতসকলে পানী ব্যৱহাৰ কৰিছিলে ইয়াৰ পৰাই আৰু এয়া চাওক আপোনালোকে এইটো উজিৰৰ গৃহ ইয়াত উজিৰৰ গৃহ বুলি লিখা আছে এইটোৱেই এই উজিৰৰ গৃহটো তো বন্ধু বান্ধৱীসকল আজি আপোনালোকক দেখুৱালোঁ মাধৱদেৱৰ জন্মস্থান তো কেনেকুৱা লাগিল বাৰু আপোনালোকৰ ভিডিঅ'টো চাই জনাব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ